সকলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আৰম্ভ কৰিব ওলাইছোঁ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম বৃদ্ধ দম্পতীৰ চিঠি। বাপু, আমাক থৈ গলি আশ্ৰমত, কিনো কম আলৈ আথানি, অকণমান চাবলৈ মন গৈছে তোৰ মৌহনা ৰঙীন মুখনি। তই যে আমাৰ আলহুৱা আহা, একমাত্ৰ তই স্নিগ্ধ সপোন, তইহীন জীৱন কল্পনাৰ অতীত। তই যে আছিলি মাথো আলাসৰ লাৰু। বোপাই অ বোপাই, আজি বহুদিন হ'ল তইহীন। মনত পৰেনে আমাৰ অবিহনে ক'তো নোযোৱা, এদিন নহয় এক মিনিটো ৰ'ব নোৱাৰা। তই যে সঁচাই সঁচাই আমাৰ আচলৰ দল। তই দেখোন সৰুতে কৈছিলি, মা অ মা, তই মোৰ নয়নমণি। পিতাই অ পিতাই, তই মোৰ পৰম বন্ধু আৰু লগৰী। আজিকালি মনত নপৰেনে সেইবোৰ, পাহৰিব পাৰনে সেইবোৰ অতীত। আমাক দেখোন প্ৰতিখন স্মৃতিবোৰে আমনি কৰে। বুক নালাগেচোন তোৰ কথাবোৰ ভাবি, নিদ্ৰাহীনভাৱে পৰি থাকো ওৰেতো নিশা। কলিজাখন কিবা দৰফৰাই থাকেও। উচ্চ শিক্ষিত বোৱাৰীৰ সৈতে ঠিকে আছনে তই? সময়ত খোৱা বোৱা হয়নে? আগৰ দৰে একেলগত সবে মিলি কথা বতৰা আৰু মিলা প্ৰীতিৰে ঘৰখন চলাইছনে? নাতি হৈছে বুলি শুনিছো, কেনে আছে সি? মুখ শুনি তোৰ দৰে ন? তাৰ বয়স কিজানি 2 বছৰমান হ'ল। বৰ দুষ্টামি কৰি ফুৰেনে সি? কেতিয়াবা তাক কৈছনে আমাৰ কথা? পাৰিলে তাক নকবি আমাৰ কথা, হয়তো সি বাৰে বাৰে বিচাৰি আমনি কৰিব, জানিব বিচাৰিব আলহুৱা অতীত। তই ভালে থাকিবি অ বোপাই, ঘৰখনৰ প্ৰতিটো বস্তু চাই চিতি থাকিবি। সেইবোৰ যে আমাৰ হাতৰ পলহত গঢ়ি উঠিছিল। তোৰ আশা আকাংক্ষাবোৰ পূৰ হওক, তাৰ কামনা কৰিলো। আমাৰ মৃত্যুৰ বাৰ্তা শুনিলে চাবলৈ আহিবি, পাৰিলে নাতিক লৈ আহিবি অ, তাক দূৰৈৰ পৰা আমাক দেখুৱাবি। আজিলৈ সামৰো, এইখনেই হয়তো অন্তিম চিঠি। ধন্যবাদ।